গছ দেখা পাব যোৱা বছৰ আমি লগাইছোঁ ঠন ধৰি উঠিছে কিমান ডাঙৰ হৈছে কি ছিজনত লগাইছোঁ কেতিয়া লগালে গছ পুলি বাচি থাকে এইবিলাক জানিব লাগে আৰু সেইমতে মই লিখিছোঁ যে ছেপ্টেম্বৰ মাহ গছ পুলি লগোৱা মাহ নহয় আৰু এইটোৰ কাৰণে চেণ্ট্ৰেল পদবী এটাৰ পৰা কাকোতো ৰিলিজ দিব নোৱাৰে আৰু এই ৰিলিজ দিছে যে ইয়াৰ পিছত গভীৰ ষড়যন্ত্ৰ আছে কিছুমান মই এতিয়া চাওক মই এজন ব্যক্তি হিচাপে এটা দলৰ পৰা ওলাই যোৱাটো ডাঙৰ কথা নহয় এজন ব্যক্তি হিচাপে দল এটা বহুত ডাঙৰ বস্তু কাইলৈকে যদি প্ৰমোদ বড়ো ওলাই যায় বিজেপিও যোগদান কৰে তেতিয়াও UPPL দল একো নহয় UPPL দল তাৰ আগতো আছিল এতিয়া আছে আৰু ভৱিষ্যতলৈ থাকিব মোৰ ভগৱানৰ ওচৰত সদায় আশীৰ্বাদ থাকিব যে UPPL দল আগবাঢ়ি যাক যিখিনি এজেণ্ডা লৈ এই দলে কাম কৰি আছে জাতিৰ উন্নতিৰ কাৰণে যিখিনি কাম কৰি আছে সদায় ভালকৈ হওক মই মোৰ সমৰ্থন জনাম মই এতিয়া ভিতৰত থাকি নহয় মই বাহিৰত থাকি হ'লেও সমৰ্থন জনাম আৰু সদায় মোৰ শুভেচ্ছা থাকিব কিন্তু গতিকে এই যে সাধাৰণ কথা এটা কোৱাৰ কাৰণে মোক যে দলৰ পৰা ৰিলিজ দিছে এইটো আচলতে চবেই বুজি পাইছে কাৰণটো কি সবেই জানে আসলতে এইটো এটা ইন্টাৰনেল ষড়যন্ত্ৰ এই বিশেষকৈ সেইজন ব্যক্তি যিজন ব্যক্তিয়ে এতিয়া এমপিৰ টিকেটৰ কাৰণে তলকে ঘূৰি ফুৰিছে তেওঁ কাকো হজম কৰিব নোৱাৰে তেনেকুৱা মানুহ যদি জনপ্ৰতিনিধি হিচাপে পঠিয়াই দিয়া হয় ভুলতেও পঠিয়াই দিয়া হয় সমষ্টিৰটো উন্নয়ন নহয় লগতে সমষ্টিৰ যিবিলাক বাধা বিঘিনি আহিব তেওঁৰ কাষত যায় কথা কোৱাৰো সময় পোৱা নাযাব গতিকে মই আগন্তুক দিনত সমাজৰ হৈ কাম কৰি আছোঁ এতিয়াও যিমান মোৰ কেপাচিটিত মই কৰি যাম আৰু সমাজৰ ভাল হওক আমাৰ অধিকাৰৰ কথা আছে সাংবিধানিক অধিকাৰৰ কথা আছে এইবিলাকক হয় যুঁজ দিম এতিয়াও আমাৰ BTC অঞ্চলত আমি বহুতেই সৰ্বহাৰা হৈ আছোঁ বহুতেই আপোনাৰ যিখিনি পাব লাগে পোৱা নাই ভূমিৰ অধিকাৰৰ ইস্যু ওলাইছে এভিকশ্যনৰ ইস্যু ওলাইছে এইবিলাকক লৈ আমি যিখিনি উন্নত শিক্ষিত যুৱচাম এওঁলোকে বহুত কাম কৰিবলগীয়া আছে এইবিলাক কাম কৰিম শিক্ষাৰ ক্ষেত্ৰত কাম কৰিম পৰিৱেশৰ ক্ষেত্ৰত আগৰ পৰাই কাম কৰি আছোঁ কৰি থাকিম গতিকে UPPL দলৰ পৰা ৰিলিজ দিয়াত মই ভাবোঁ মোৰ যিখিনি দলৰ একো ক্ষতি নহয় আৰু ব্যক্তিগতভাৱে মই যিখিনি কৰি আছোঁ বা কৰি থাকিম বুলি মই যিখিনি সিদ্ধান্ত লৈছোঁ এইখিনি মই কৰি থাকিম এইখিনিয়ে মোৰ ক'বলগীয়া মই যদি বেলেগ এতিয়া মোৰ ৰিলিজ অৰ্ডাৰত যিটো কথা দিছে যিখিনি কথা লিখিছে তাৰ ওপৰত বেছ কৰিয়ে মই ক'ব লাগিব এতিয়া ইয়াতে যিটো কজ দেখাইছে যে মই চৰকাৰৰ বিৰুদ্ধে কৈছোঁ বুলি কৈছোঁ চাওক দেই চৰকাৰৰ বিৰুদ্ধে মই দলৰ বিৰুদ্ধেও কোৱা নাই চৰকাৰৰ বিৰুদ্ধে বুলি কৈছে তো চৰকাৰ এটা বেলেগ দল এটা বেলেগ হয় চৰকাৰ সদায় বেলেগ বিষয় দল সদায় বেলেগ বিষয় আৰু যেটো কেন্দ্ৰীয় আঁচনিৰ বুলি কৈছে নহয় এটো অমৃত বৃক্ষ আন্দোলন এটো আমাৰ আসাম ষ্টেটে লোৱা প্ৰজেক্ট হয় আৰু ভাৰতবৰ্ষ এটা বহুত ডাঙৰ দেশ এতিয়া দক্ষিণ ভাৰতত এতিয়াও বৰষুণ হৈ আছে তাতে গছপুলি লগালে কি হ'ব নহ'ব এটো বেলেগ মেটাৰ গতিকে ইমান বিশাল এটা দেশত সিজন বেলেগ হয় বেলেগ জায়গাত কিন্তু অসমত এটো যেটো সিজন আৰু এই অঞ্চলত উত্তৰ অঞ্চলত যেটো সিজন এই সিজনটো বালিচহীয়া মাটিত এতিয়া গছপুলি লগালে নহ'ব এতিয়া কি হ'ব মাটিয়েহে গছৰ পৰা পানী টানি ল'ব উল্টা গছক যদি আমি সেলাইন ফিটিং কৰি দিও তথাপি এতিয়া গছ জিয়াই নাথাকে কাৰণ মাটি ইমান শুকাই যাব এতিয়া এই যেটো ৰদ পৰিছে সন পৰা ৰদ এতিয়া সন পৰিব সব ফাগুন মাহিয়া বতৰ যেটো আৰম্ভ হ'ব জুই মাৰি দিলে জ্বলি যাব সব এনেকুৱা এটা পৰিবেশ এতিয়া অসমত আহিব সবেই জানে এনেকুৱা আমাৰ খেতিয়কসকলে বেছি ভালকে জানে এইটো এতিয়া গছপুলি ৰোৱা সময় নহয় আপোনাৰ যাদৱ পায়েং ডাঙৰীয়া খুদিলে হল যাদৱ পায়েং ডাঙৰীয়াটো কয় সিজন আহিলে অসমত নিজে গছ হয় যেতিয়া বৰষুণ পৰে ধাৰাসাৰ এইটো এপ্ৰিল মাহ জুন জুলাই মাহ পাৰ হৈ গ'ল এইটো এতিয়া খৰাং সিজন এতিয়া গছ পুলিৰ মাটিৰ পৰা গছ পুলিয়ে পানী টানিব নোৱাৰে তাতে আকৌ নতুনকে লগোৱা গছ উল্টা মাটিয়ে এতিয়া গছ পুলিৰ পৰা পানী টানি ল'ব চাব দুদিন পিছত আমি যাই যদি চাম আজিয়ে আপোনালোকক মই লগত লৈ যাব খুজো য'ত গছ পুলি প্লেন্টেশন হৈছে গছ পুলিবিলাকৰ আপোনাৰ অৱস্থা দেখা দিব পাৰিম গছৰ পুলিৰ পাত শুকাই যাব লেৰেলি যোৱা বাদ দিয়ক শুকাই যাব কেনেকুৱা ৰদ পৰিছে এই ৰদত আমি বাহিৰত থিয় হৈ থাকিব নোৱাৰো তো এইটো এনেকুৱা কথা আৰু বাকি সংবিধান বিৰোধী কথা দলৰ যেটো লেটাৰ মোক দিছে ইয়াতে সংবিধান বিৰোধী কথা নাই মই সংবিধানখন নিজে ড্ৰাফটিং কৰিছো UPPL দলৰ তো ইয়াতে চৰকাৰ বিৰোধী যেটো দিছে এই চৰকাৰ বিৰোধী কথা কোৱাৰ কাৰণে দলৰ পৰা ৰিলিজ দিছে তাৰ মানে এতিয়া আমি কিছুমান কথা সত্য কথা ক'ব নোৱাৰো মই যিখিনি কথা কৈছো সাইন্টিফিক অকল সত্যই নহয় আৰু চাক এজন শিক্ষিত যুৱক হিচাপে মই ক্ৰিটিক্যাল থিংকিং কৰি ক্ৰিটিক্যালি কথা ক'ব লাগিব নেগেটিভ চৰ্চা নহয় এটো নেগেটিভ চৰ্চা নহয় আমি যেটো কৰো এটো ক্ৰিটিক্যাল থিংকিং আৰু ক্ৰিটিক্যাল চৰ্চা আপুনি সত্য কথা কোৱাৰ কাৰণে UPPL দলে বহিষ্কাৰ কৰিলে নেকি সত্য মানে সত্য নহয় মোৰটো ফেকচুৱেল কথা কৈছো মই সত্যৰ ওপৰত গুছি যায় যদি ফেকচুৱেল সত্যটো ৰিলেটিভ শব্দ আপোনাৰ কাৰণে যেটো সত্য মোৰ কাৰণে এটো সত্য নহবও পাৰে কিন্তু মই যিখিনি কথা কৈছো এটো ফেকচুৱেল কথা
ফেকচুৱেল কথা কোৱাৰ কাৰণে যদি কাৰোবাৰ কিবা প্ৰব্লেম হয় একচুৱেলি মই কৈছোঁৱে অলৰেডি যে এইটো এটা ষড়যন্ত্ৰৰ বলি হ'লোঁ মই মোৰ ক'ব লগা নিৰ্বাচনত আপুনি শক্তিশালী ৰূপত কানাইগাঁও বিধানসভাত আপুনি যুঁজ দিছিলে এজন জনপ্ৰতিনিধি হিচাপে আৰু BTC গোটেই BTRৰ যিখিনি সমষ্টি আছে গোটেইত আপুনি নিস্বাৰ্থভাৱে কাম কৰিছিলে ইতিমধ্যে আপোনাক মই UPPL দলৰ যিখিনি নিষ্ঠাবান কৰ্মী আছে তেওঁলোকে মোক কেতিয়াও বেয়া নাপায় মই ভালকৈ জানো আৰু মই তেওঁলোকক কেতিয়াও বেয়া নাপাওঁ আপোনালোকক আজি মিডিয়াৰ আগত মই কওঁ UPPL দলৰ যেতিয়া আমি জইন কৰিছিলোঁ প্ৰমোদ বড়ো মই একেলগে জইন কৰা একেটা তাৰিখতে জইন কৰা UPPL দল আৰু তাৰ আগতে UPPL দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ছাতি আছিল ছাতি এতিয়া ট্ৰেক্টৰ আৰু ট্ৰেক্টৰটো যে ৰঙা ট্ৰেক্টৰ আৰু এই ট্ৰেক্টৰৰ ৰঙা ৰংটো কোনে দিছে জানে এইটো কামাল আজাদে দিছে ট্ৰেক্টৰৰ যিটো ৰঙা ৰং এইটো কামাল আজাদে দিছে এতিয়াও মোৰ লগত হাৰ্ড কপি আছে মোৰ লগত এতিয়াও যিটো মেইন কপি মোৰ কম্পিউটাৰত এতিয়াও আছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল ট্ৰেক্টৰটোত ৰং দিব লাগে মই তেওঁক সুধিলোঁ ছাৰ কি ৰং দিওঁ প্ৰমোদ বড়ো ডাঙৰীয়াই অলপ এই গুৰুজী বা কিবা অলপ মানে এইবিলাক তেওঁ ক'লে মই গুৰুজীক সুধি লওঁ গুৰুজীয়ে কৈছে গুৰুজীক সোধোতে গুৰুজীয়ে কৈছে যে ট্ৰেক্টৰটোত ৰঙা ৰং দিব লাগে গতিকে তুমি ৰঙা ৰং দি দিয়া মই ট্ৰেক্টৰটোত তেতিয়া ফটো শ্বপিং কৰি ৰঙা ৰং দিছোঁ আৰু আজিৰ তাৰিখত আপোনালোকে UPPL দলৰ যিমান ফ্লেগ হওক পোষ্টাৰ হওক যিমান লাগি আছে তাতে যি ট্ৰেক্টৰটো দেখা পায় আপোনালোকে ৰঙা ৰঙৰ ট্ৰেক্টৰ এইটো মই দিয়া UPPL দলৰ যিটো ফেচবুক পেজ দলীয় যিটো ফেচবুক পেজ এইটো ক্ৰিয়েট মই কৰা UPPL দলক মই নিজৰ বুলি ভাবোঁ এতিয়াও ভাবোঁ কিন্তু মই এতিয়া ক্লেইম কৰিব নোৱাৰোঁ যিহেতু মোক ৰিলিজ কৰা হৈছে কিন্তু যিখিনি কৰ্মী আছে এইখিনি মোৰ অতিকে আপোন মই একদম আন্তৰিকতাৰে তেওঁলোকৰ লগত কাম কৰিছোঁ আৰু তেওঁলোকে মোক খুব ভাল পায় মৰম কৰে সৰু ডাঙৰখিনিয়ে মোক সৰু ভাইটিৰ ব্যক্তিৰ কথাটো কেইদিনমান পিছত সম্পূৰ্ণৰূপে উদঙাই দিম গতিকে তেতিয়া দেখা যাব তেওঁ কি কৰে অন্য ৰাজনৈতিক দলত প্ৰৱেশ কৰিব নেকি নাই 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 মই এতিয়াই তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই আৰু ৰাজনীতিক ভালেখিনি অভিজ্ঞতা হৈছে মই দেখিছোঁ যে এতিয়া বিশেষকৈ ৰাজনৈতিক দলবিলাকৰ কোনো ধৰণৰ বিশেষ আদৰ্শ নাথাকে অত্যন্ত সুবিধাবাদী স্থিতিত যায় আমাৰ দৰে ব্যক্তি যিবিলাকে ভাবোঁ যে আদৰ্শত থাকিব লাগে তেওঁলোকৰ কাৰণে অলপ ক্ৰিটিকেল হৈ যায় মানে স্থিতি থকাটো হ'লেও UPPL দলে তেনেকৈ বিশেষ যে নিজৰ স্থিতি সলনি কৰিছে তেনেকুৱা নহয় এতিয়াও ৰাইজৰ হৈ কাম কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই দিনে নিশাই কাম কৰি আছে তো চলি থাকিব এনেকৈ আমাৰ নিচিনা মানুহ আহিব যাব দল এটা বহুত ডাঙৰ বস্তু তাতে আমি যে বিশেষ কামাল আজাদ ওলাই গ'ল দলৰ বিশেষ কিবা ক্ষতি হ'ব তেনেকৈ ময়ো নাভাবোঁ আৰু এইটো ভবাটো উচিত নহয় দুৰ্ভাগ্য যে UPPL দলৰ যিটো আন্তৰিক আলোচনা বা ডেম'ক্ৰেটিক এটা ছিষ্টেম আজিৰ তাৰিখত ইমান ভাল নহয় যিমান হ'ব লাগে আলাপ আলোচনা খুব কম হয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৰু মই এইটো স্পষ্টকৈ ক'ব পাৰোঁ এতিয়া যি দলৰ হয় দলৰ কৰ্মীসকলৰ হয় যি ধৰণে চিন্তা কৰিব লাগে তেনেধৰণে চিন্তা কৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ কথা কয় শান্তিও ৰিলেটিভ শান্তি ঠিক আছে তেওঁ যিটো শান্তিৰ কথা ক'ব খুজিছে যে অস্ত্ৰমুক্ত BTC গঠন কৰা এইটো হৈছে কিন্তু মানসিক শান্তিৰ ক্ষেত্ৰত যদি চাওঁ UPPL দলৰ কোনো এজন কৰ্মী মানসিকভাৱে শান্তিত নাই একেবাৰে ভুগি আছে কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই তেওঁলোকৰ কথা শুনা নাই তেওঁলোকে যিবিলাক কমিটমেণ্ট ৰাইজক দিছিল এই কমিটমেণ্টবিলাক তেওঁলোকে নিজৰ গ্ৰাউণ্ডত কৰিব পৰা নাই ৰাইজৰ প্ৰতিশ্ৰুতিবিলাক পালন কৰিব পৰা নাই গভীৰ অশান্তিত আছে UPPL দলৰ কৰ্মীসকল প্ৰমোদ বড়োই যিটো শান্তিৰ কথা কৈ আছে তেওঁ যিটো শান্তিৰ কথা কৈ আছে ঠিক আছে সেইটো শান্তি সেই জেগাত কিন্তু যিখিনি মানুহ যিখিনি কৰ্মী যিখিনি নেতৃত্ববৃন্দ এইসকলৰ মন মানসিক অৱস্থা গভীৰ অশান্তিত গতিকে এইবিলাক বিষয়েও আমি চাব লাগিব কেৱল শান্তিৰ দোহাই দি মানুহবিলাকক অশান্তিত ৰাখিলেওতো নহ'ব তো শান্তিৰ কথাটো তেওঁ স্পষ্ট হৈ লওক ভালকৈ মই বিভিন্ন সময়ত মই স্পষ্টভাৱে এনেদৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো মই এনেদৰেই কথা পাতোঁ আৰু তেওঁ জানে কামাল আজাদে এনেকৈ কথা পাতে বুলি আৰু মই যে ফেচবুকত লিখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই এইবিলাক সৰু কাৰণৰ কাৰণে কামাল আজাদক একো নকৰে মোক ভাইটিৰ নিচিনা মৰম কৰে মাতি নি ক'ব কামাল কি কৰি আছা এই নকৰবি এইবিলাক বুলি ক'ব এতিয়া এইটো আমাৰ যদি এই ব্যক্তিজন যিজনে MP টিকেটৰ কাৰণে তলকৈ ঘূৰি আছে তেনেকুৱা ব্যক্তি যদি হেড অফিচত বহি থাকে তেতিয়াহ'লেতো এইটো দলত আপোনাৰ শিক্ষিত যুৱক যুক্তিসংগত যুৱক ক্ৰিটিকেল থিংকিং কৰা মানুহৰতো জাগা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই স্পেচিফিকেলি এইটো মেটাৰত সোমাই বিষয়বিলাক চাব লাগিব তেওঁ অলপ এইবিলাকত হস্তক্ষেপ কৰিব লাগিব অন্যথা সময় দিয়ক প্ৰমোদ বড়ো ডাঙৰীয়াই দলত আৰু এইবিলাক বিষয় চাওক আৰু অন্যথা এনেকুৱা ব্যক্তিৰ হাতত যদি এটা অফিচ এৰি দিয়া যায় এটা দল এৰি দিয়া যায় তেতিয়াহ'লে নিশ্চয় দলৰ কাৰণে ইমান ভাল নহ'ব ক্ষতিকাৰক হ'ব দলটোৰ কাৰণে